হেল্ল' গাইজ, কি খবৰ সকলোৱে খবৰ চাগে ভাল। আমিও ভালে আছোঁ। আৰু এতিয়া পিন্ধি উৰি আমি ওলাই লৈছোঁ মন্দিৰত যোৱাৰ কাৰণে। আজি আমাৰ বাবুটো হেপী বাৰ্থডে হয়। সকলোৱে আশীৰ্বাদ কৰিব, সি যে গোটেই বছৰটো ভালে কুশলে থাকে। সেই গাইজ, এতিয়া আমি ঘৰৰ পৰা ওলাইছোঁ মন্দিৰলৈ বুলি। আৰু জান আৰু বাবু আগত গৈ আছে এইফালে মন্দিৰ যোৱাৰ আগতে সোমাই লৈছোঁ হোটেলত। আৰু হোটেলত সোমোৱাৰ কাৰণ হৈছে এইফালে জানে লৈ আছে মিঠাই আৰু চিঙৰা। আৰু যিসকল লোক মন্দিৰৰ বাহিৰত বহি থাকে তেওঁলোকক দিম বুলি ভাবিছোঁ। সেইকাৰণে এনেকৈ পেকিং কৰি লৈ লৈছোঁ আমি। আহি পালোহি মন্দিৰত আৰু এইফালে বন্তি লৈ ল'লোঁ। এইফালে জান আৰু বাবু চাই আছে মন্দিৰ ভাগ। এতিয়া আমি চাকি জ্বলাই লওঁ। এতিয়া বাবুক ধূপ লগাই দিলোঁ। আৰু আহিছিলোঁ গণেশ মন্দিৰ, দেখা পালোঁ সৰস্বতী মাক। তাক ক'লোঁ সৰস্বতী মাৰ ওচৰতো ধূপ লগাই দিয়া। আৰু এইফালে গণেশ বাবাৰ ওচৰতো এনেকৈ প্ৰাৰ্থনা কৰিছে। এইফালে বুনিয়া লাড়ু আনিছিলোঁ আৰু পূজাৰীজনক এনেকৈ গণেশ বাবাৰ ওচৰত দিবলৈ দিলোঁ। এই গণেশজনা কিন্তু সোণৰ হয়। আগতেও এভাগ মন্দিৰত আমি আহিছোঁ। এইফালে আমাৰ পূজা কৰা হৈ গ'ল আৰু এতিয়া যাব ওলাইছোঁ ঘৰত যোৱাৰ আগতে তেওঁলোকৰ কাৰণে কিবা আনিছিলোঁ যে দি যাওঁ। এইফালে আজি যিহেতু বাবু বাৰ্থডে, তাৰ হাতে দিয়ে এনেকৈ দিবলৈ দিলোঁ। আৰু বাৰ্থডে যিহেতু পতা নাই, সেইকাৰণে ভাবিলোঁ এনেকৈয়ে এওঁলোককে দি দিওঁ খোৱাৰ কাৰণে। আপোনালোকে আকৌ ভিডিঅ'টো চাই ভুল নুবুজিব। বাবু 2 বছৰৰ বাৰ্থডেও এনেকৈয়ে পাতিছিলোঁ কামাখ্যা মন্দিৰত। কিন্তু তেতিয়া ভিডিঅ' কৰা হোৱা নাছিলে, মানে ইউটিউব চেনেলো নাছিলে। তাৰ বাৰ্থডে নপতাৰ কাৰণেহে এনেকৈ আমি মন্দিৰৰ বাহিৰত যিসকল থাকে এনেকৈ দিলোঁ। আমি এতিয়া ওলাই আছোঁ ঘৰলৈ বুলি। মন্দিৰৰ পৰা আহি পালোঁ ঘৰত, আকৌ ওলাই লৈছোঁ আমি যাবৰ কাৰণে ৰেষ্টুৰেণ্টত। তিনিওটাই ওলাই লৈছোঁ। আজি বাবু বাৰ্থডে বুলি তাতে আমি লাঞ্চ কৰিম। এইফালে জানো ওলাই লৈছে। কেনেকুৱা? এইফালে আমি আহি পালোঁহি মিচিং কিটচেন। আৰু আজি মানুহৰ বহুত বেছি ভিৰ, একদম জেগা খালীয়ে নাই। সেইকাৰণে আকৌ আমি এনেকৈ বহিবলগীয়া হ'ল। অলপ টাইম বহি আছোঁ। এইফালে আমি অৰ্ডাৰ দিলোঁ মিচিং চিকেন থালি। ইয়াৰে স্পেচিয়েল হয়। আগতেও আমি ইয়াত বহুতবাৰ আহিছোঁ আৰু ভিডিঅ'ও দিছোঁ, তথাপিতো আকৌ এবাৰ আজি দেখাই দিলোঁ এনেকৈ। এয়া মাছ পোৰা, পিটিকা আৰু এইটো হৈছে লেগ পিচ খৰিকা দিয়া। এয়া হৈছে কলডিলৰ লগত ভাজি, এয়া পিঠাগুড়িৰ লগত আৰু এয়া গ্ৰেভি। এনেকৈয়ে মানে চিকেনৰ 4টামান আইটেম দিয়ে। আৰু লগতে পাতত দিয়া মাছ আৰু দালি, ভাজি, আলু পিটিকা এনেকৈ মিলাই দিয়ে। আৰু বহুতে বেছি ভাল লাগে ইয়াতে আহি খানাবিলাক খাই। বেছি মছলা পাতিও নাই। আমি ইয়াতে 5বাৰমান আহিলোঁ। আৰু এইফালে বাবু ফেভাৰিট হয় এইখন। এইফালে লগতে দিছে এয়া আচাৰ, এয়া জলকীয়াৰ চাটনি আৰু কেঁচা জলকীয়া, এইফালে নেমু, ইয়াৰ লগতে অকণমান ভোট জলকীয়াও দিছে। এইফালে আহি পালোঁহি ঘৰত আৰু এতিয়া বাবুৰ বাৰ্থডে গিফ্টটো দেখাওঁ ব'লকচোন চাব। এফালে এতিয়া বাবু ওলাইছে চাইকেল চলোৱাৰ কাৰণে। আৰু চাইকেলখন কি হয় বাবু? বাৰ্থডে গিফ্ট। এইখন হৈছে বাবুৰ বাৰ্থডে গিফ্ট। কেনেকুৱা লাগিছে জনাবচোন দেই। তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। ব'লা চলোৱা। কেক কাটি বাৰ্থডে নাপাতোঁ বুলি ভাবিছিলোঁ যদিও তথাপিতো এটা গিফ্ট আহিলে, সেইকাৰণে কাটি দিলোঁ আৰু। এইফালে এতিয়া বাবুৰ কেকটো কাটিবলৈ লৈছোঁ আমি। আৰু এতিয়া মমখিনি আঁতৰাই দিছোঁ অলপ, কেকটোত লাগিলে বেয়া হ'ব। আৰু সেই কেকটো কাটি মানে খুৱাই দিব লাগে বা নিজে খাব লাগে সেইটো নাজানে। জানে মানে তাৰ হাতত লাগিব বুলি, সি উঠোৱা নাই আৰু দেউতাকে লৈ পেলাই এনেকৈ খুৱাই দিলে। আৰু মানুহ নাই দেখিছেনে, মাতাই নাই, বাৰ্থডে যিহেতু পতা নাই। আমি 3জনে এনেকৈ কাটিলোঁ। আৰু আকৌ এবাৰ কৈছোঁ, তেওঁ মোৰ বাবুটোক আশীৰ্বাদ কৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব নাপাহৰিব। বাই।